চলি আছে ৰাজ্যৰ প্ৰথমটো শীততাপ নিয়ন্ত্ৰিত বাছ আস্থানৰ কামৰূপ জিলাৰ আমিনগাঁৱত গড়কাপ্তানী মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাত নিৰ্মাণ কাৰ্য চলি আছে এই বিশেষ বাছ আস্থানটোৰ সাহিত্যসভাৰ শুৱালকুছি অধিৱেশনৰ পূৰ্বে সম্পূৰ্ণ হ'ব নিৰ্মাণ কাৰ্য সৌৰশক্তিৰে চলিবলগীয়া 3055 বৰ্গফুটৰ বাছ আস্থানটোত একেলগে 100 জন লোকে বাছৰ বাবে অপেক্ষা কৰিব পাৰিব পুৰুষ মহিলাৰ বাবে সুকীয়া ব্যৱস্থা থাকিবলগীয়া বাছ আস্থানটোত শিশুক স্তনপান কৰোৱাৰ বাবে বিশেষ কোঠা আছে থাকিব আৰু লগতে বিশেষভাৱে সক্ষম লোকৰ বাবে থাকিব কোঠাৰ ব্যৱস্থা প্ৰায় 3,58 লাখ টকা ব্যয় সাপেক্ষে এই বাছ আস্থানটোৰ নিৰ্মাণৰ প্ৰকল্প হাতত লোৱা হৈছে আমাৰ অৱশ্যই এই যিটো শীততাপ নিয়ন্ত্ৰিত জিৰণি চৰা এইটোক আৰ্হি হিচাপে লৈ অসমৰ বিভিন্ন প্ৰান্তত নিশ্চয় আগন্তুক দিনত এনেধৰণৰ এটা ধুনীয়া হেৰি হ'ব সেয়েহে আমি আমাৰ গড়কাপ্তানী বিভাগৰ বিশেষকৈ আমাৰ মাননীয় মন্ত্ৰী মহোদয়ক আমি ইয়াৰ বাবে ধন্যবাদ জনাইছোঁ এইটো প্ৰথমবাৰৰ কাৰণে হৈছে অসমত এইটো গোটেই সৌৰশক্তি চালিত শীততাপ নিয়ন্ত্ৰিত এটা বাছ অৱস্থান হ'ব খুব ভাল লাগিছে আৰু ইয়াৰ কাৰণে মই আমাৰ মাননীয় মন্ত্ৰী মহোদয়ক যথেষ্ট ধন্যবাদ জনাইছোঁ এইটো আমাৰ সম্পূৰ্ণভাৱে শীততাপ নিয়ন্ত্ৰিত এটা বাছ আস্থান হ'ব ইয়াত 100 জন মানুহে সুন্দৰভাৱে বহিব পাৰিব পুৰুষ মহিলা উভয়ে বেলেগ বেলেগ কোঠাত বহিব পাৰিব মহিলাৰ সৰু সৰু ল'ৰা ছোৱালী থাকিব গাখীৰ খোৱা ল'ৰা ছোৱালী থাকিব তেনেকুৱা এটা বিশেষভাৱে ৰুম থাকিব তেওঁলোকে বেষ্ট ফিডিং কৰিব পাৰিব বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ কাৰণে বিশেষ টয়লেট থাকিব আৰু গোটেই ছিষ্টেমটো আমাৰ সোলাৰ ছিষ্টেমেৰে আমি ইলেক্ট্ৰিফিকেশ্যনটো কৰিম আৰু বৰ্তমান কি পৰ্যায়ত আছে বাছ আস্থানটোৰ নিৰ্মাণৰ কাম আমাক সবিশেষ জনাব সাংবাদিক দিগন্ত বৰদলৈ কাৰণে এটা ভাল খবৰ যে যিসকল দূৰণিবতীয়া যাত্ৰী আছে তেখেতসকলৰ কাৰণে এটা ভাল খবৰ মই দিবলৈ ওলাইছোঁ যে ৰাজ্যৰ প্ৰথমটো শীততাপ নিয়ন্ত্ৰিত বাছ ষ্টেণ্ড কামৰূপ জিলাৰ আমিনগাঁৱত নিৰ্মাণ কৰি থকা হৈছে তেওঁৰ পাছত গোপাল ঠাকুৰে দেখুৱাইছে এইটো হৈছে নামনি অসম তথা ৰাজ্যৰ প্ৰথমটো শীততাপ নিয়ন্ত্ৰিত বাছ ষ্টেণ্ড আৰু ৰাজ্যিক যি গড়কাপ্তানী বিভাগ আছে সেই বিভাগে 5 জনতে এই শীততাপ নিয়ন্ত্ৰিত বাছ ষ্টেণ্ডটো নিৰ্মাণ কৰিছিলে আৰু এই বাছ ষ্টেণ্ডটো যি শুৱালকুছিত সাহিত্য সভা হ'ব সেই সাহিত্য সভাৰ পূৰ্বে এই বাছ ষ্টেণ্ডটোৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিব মই পোনপটীয়াভাৱে এই দৃশ্য দেখুৱাই আছোঁ যে ৰাজ্যৰ প্ৰথমটো শীততাপ নিয়ন্ত্ৰিত বাছ ষ্টেণ্ড আৰু ইয়াৰ প্ৰায় 3,055 স্কুৱেৰ ফিটৰ এই বাছ ষ্টেণ্ডটো মই পোনপটীয়াভাৱে নিউজ লাইভৰ দৰ্শকক দেখুৱাইছোঁ যে প্ৰথমটো বাছ ষ্টেণ্ড কামৰূপ জিলাৰ আমিনগাঁৱত নিৰ্মাণ কৰি থকা হৈছে আৰু এইটো ৰাজ্যৰ ভিতৰত প্ৰথমটো শীততাপ নিয়ন্ত্ৰিত আৰু ইয়াতে প্ৰায় 100 যাত্ৰীয়ে ইয়াতে ৰখি ইয়াতে তেওঁলোকৰ যিহেতু বিভিন্ন স্থানলৈ যাব নামনি অসমৰ ইয়াতে অপেক্ষা কৰিব পাৰিব আৰু এইটো ৰাজ্যৰ কাৰণে অতি সুখবৰ মই তাৰ মাজতে মোৰ লগত গড়কাপ্তানী বিভাগৰ অভিযন্তা আছে মই তেখেতসকলৰ লগত পোনপটীয়াভাৱে কথা পাতিব বিচাৰিছোঁ কেনেকুৱা হ'ব বাছ ষ্টেণ্ডটো আপোনাৰ ইয়াত সম্পূৰ্ণভাৱে আমাৰ শীততাপ নিয়ন্ত্ৰিত হ'ব ইয়াত 100 জন মানুহ বহিব পাৰিব সুন্দৰভাৱে ইয়াতে আপোনাৰ মতা মানুহ মাইকী মানুহ বেলেগ বেলেগ ধৰণে বহিব পাৰিব কেতিয়ালৈ সম্পূৰ্ণ হ'ব আমি ভাবিছোঁ আপোনালোকে জানে অসম সাহিত্য সভা এইবাৰ শুৱালকুছিত হৈ আছে জানুৱাৰীৰ 31, 1 ফেব্ৰুৱাৰী 2 ফেব্ৰুৱাৰী 3 ফেব্ৰুৱাৰী 4 ফেব্ৰুৱাৰীলৈকে ইয়াৰ আগে আমি এইটো সম্পূৰ্ণ কৰিম আপোনালোকৰ যিখন নক্সা আছে সেইখন দেখুৱাই দিব নেকি কেনেকুৱা হ'ব চাব পাৰে আপোনালোকে আমাৰ টোটেল ইয়াতে আপোনাৰ 3,050 ফুট স্কোৱাৰ ফিটৰ আমাৰ গোটেই ঘৰটো হ'ব ইয়াতে এনেকৈ মানুহ এইফালে সোমাব আৰু বিশেষভাৱে সক্ষম ব্যক্তিসকলে ইয়াতে এটা ৰেম্প থাকিব ৰেম্পেৰে ইয়াত ওপৰত উঠিব ইয়াৰ পিছত আপোনাৰ দুটা ভাগ থাকিব এইফালে মহিলা আৰু এইফালে পুৰুষ মানুহ বহিব আৰু যিসকল মহিলাৰ লগত তেওঁলোকৰ কেঁচুৱা থাকিব পাৰে সেই কেঁচুৱাসকলক স্তন্যপান কৰাৰ কাৰণে আমি বিশেষভাৱে এটা ৰুমৰ ব্যৱস্থা কৰিছোঁ তাত বহি তেওঁলোকে সুন্দৰভাৱে তেওঁলোকৰ শিশুসকলক গাখীৰ খুৱাব পাৰিব বিশেষভাৱে সক্ষম ব্যক্তিৰ কাৰণে আমি বিশেষ টয়লেটৰ ব্যৱস্থা কৰিছোঁ আৰু ইয়াত ধৰক কোনোবাই যদি কিবা পানী বা তেনেকুৱা ধৰণৰ বস্তু খাব বিচাৰে ইয়াত এখন সুন্দৰ ফুড ষ্টল থাকিব তেনেকুৱাকৈ আমি আপোনাক আটক ধুনীয়াকৈ বিশেষভাৱে শীততাপ নিয়ন্ত্ৰিত এটা বাছ ষ্টেণ্ড বনোৱাৰ কাৰণে চেষ্টা কৰি আছোঁ অতি আনন্দৰ খবৰ বুলি ক'ব লাগিব যে ৰাজ্যৰ প্ৰথমটো শীততাপ